দেখা মস্ত ঠাণ্ডা বসি দিয়ক মই টুপি মাৰিছো আৰু বিড়ি জানবা লাগছিল মাদাৰ ইণ্ডিয়া আছে নেকি বিড়ি নাই লাগক লইব এটা ৰব কবা আছে নেকি চাদু নাই গ্যালাক্সি এই ৰব এই গ্যালাক্সি চাওক কোনবা মই হাগু কেনা কৰি জাত ডালে হাগলু দে কাম আৰু আগা নইছো দে আমার লগত চক চক আগলা আছো চক আগো সাদা কিন্তু অল্প তামাম টেস্টি হওয়া এই দেখা আহক হে কেনাই মানুহ এন্দালে আৰু হাগিয়ে থাকে দেই হয়ে লাগে তেজ কেনা মানুহ চৰকাৰে ডিউটি দিছে আকলা এটা মানুহ হই 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 কি হই দেখা আহক হেই দেখা এই আহে কি হাগাৰ হলে এই মামাই লাগে এই গুলি হে ফোন কৰা কই মোবাইল যদি কম্পিউটাৰ টিপে নাছনি মোবাইল সারাই বহাকে এই ফোন করছো সারা আর একে থাকবে এই ছাগলৰ সাইডত সাত ভালকে চাওক ইবাৰ আৰু যাব পাই ও সারাইছি সার কি হল মানে কিছু মানে আমি দুই তাতে আছো এখন জায়গা আচ্ছা থাকলি ই হাগবা গেল ই হাগরা না আগে বিছু বেকারও কাম দেই আরে ন ৰান্ধিলে যে মছলা দিছিল মাংস বান্দকে হাগি হাগৰে দেখ তাৰ পিছত মই দুটা শুনা পাইছো খাইছিনা সাইড সাইড খাইছো সার অলপ চাইছো কোনটো সাইডৰ পা এই হিবাগুৰ পা আম পাইছো আকচোন জল আপনি আগত যাওক মই মাৰে আপোনালোকে কামটো ভাল মানুহে করছি সিনে না এতে সাসু খরগ কিন্তু কাটি লই ভাইয়া ভাইয়া রে বলবা বাইলে না আপা সব বলে নিলাকে আপনি মজা লাগে একার কাম মশলা দিয়া কাজিৰঙাত গড় নিধন যজ্ঞ ইয়া কাজিৰঙাৰ আকৌ গড় হত্যা মই জনসাধাৰণক দুটামান প্ৰশ্ন কৰিবলৈ লৈছো আপুনি কেইটামান বজাত ইয়া গড় হত্যা হোৱা দেখা পালে 7টা বজাত কি কৰিব আহিছিল ইয়াতে হাগবা হাতে দেখা পাইছিল এয়া আমাৰ মাজত উপস্থিত আছে বনমন্ত্ৰী শ্ৰী মানস জ্যোতি ডেকা এয়া গড় হত্যাৰ কাৰণে আমাৰ মাজত উপস্থিত আছে বনমন্ত্ৰী শ্ৰী মানস জ্যোতি ডেকা ইয়াক মই ইয়াৰ বিষয়ে কেইটামান প্ৰশ্ন সুধিবলৈ লৈছো ইয়াত যে গড় হত্যা আছে এই বিষয়ে আপুনি কি ক'ব গড় হত্যাটো আমাৰ মানে চলি আছে আগৰ পৰাই চলি আছে তো আমাৰ সিকিউৰিটি ইনচাৰ্জক মই দায়িত্ব দিছো এই বিষয়ে তদন্ত কৰি চাবহি তাৰ পিছত আৰু যদি সিকিউৰিটি লাগে মই বেছি কৰি দিম সিকিউৰিটি বাঢ়াই দিম মই এইটো পিছত হ'ব আৰু এতিয়া তদন্ত চলি আছে নিশ্চয় ধৰি লম আমি সংবাদ পোৱা মতে কালি ৰাতি আপোনালোক দুটা ডিউটিত আছিল কি হৈছিল অলপমান ক'ব নেকি মানে আমিতো ডিউটিত আছিলো তাকলি ই আৰু হাগৰা মানুহ হাগবা গেলি মই এটা আকলা আকলি আছো হঠাৎ এটা গুলি শব্দ এই গুলি শব্দটো শুনা পাই মই ইনচাৰ্জক ফোন কৰিলো ইনচাৰ্জ আহিল আমিতো গ'লো তাতে পিছত চাই গম পালো এটা হত্যা গড় হত্যা এটা হৈছে আৰু ইয়াৰ গডাকচোন অলপ ভালকে উপায় হাগি থাকে আপুনি অলপ ক'ব নেকি আনে মই কলতা পুলিচত যাওঁ কালি ধুৱনি খালোঁ সৰুটো ধুৱনি খাই মোৰ তাৰ মাংস মছলা দিয়া মাংস কৰি পেটটো তাৰমানে হাগিলে হাগৰাই দিয়ক হাগছি কি ক'ম আৰু বনমন্ত্ৰী যে আপোনাক যে দায়িত্ব দিছে এই বিষয়ে আপুনি কি ক'ব এই বিষয়ে মানে মই কালি দুখ লাগছি মোৰ হবা নাগিছিল কামটো মোৰ ইনচাৰ্জত মোৰ অলপ কলংক হৈছে অলপ কেৰিয়াৰত আৰু যে আপোনাৰ পুলিচ বিভাগে যে ডিউটি টাইমত গাফিলতি কৰি আছে আপুনি কি ক'ব নাই মই প্ৰচেষ্টা ল'ম হাতত আৰু মই কৈছো মোৰ চিনিয়ৰ অফিচাৰক সিহঁতে যদি ছাছপেণ্ড কৰিব পাৰে মোৰ ক'ব লগা নাই আৰু মই এতিয়া বনমেণ্টটো কৰাৰ পিছত মই স্পেচিয়েল চিকিউৰিটি আনিছোঁ কাজিৰঙাৰ কাৰণে আপুনি চাব পাৰে হাফ ড্ৰেছ বেলেগ ষ্টাইলত এইবিলাক বেলেগ এটাৰ পিছত এটা গড় হত্যা হৈ যায় আছে আপোনালোকে কিবা অলপ কৰক মানে আমি তদন্তটো কৰি আছো পাৰিলে আমি ক'ম আৰু আমি মিডিয়াক দিম নহয় পাৰিলে ধৰিব পাৰিলে আমি ক'মতো আপোনালোকক সেইখিনিয়ে আৰু ক'বলগীয়া আপোনালোকে দেখা পাইছে গড় হত্যা বিৰোধী কৰিবলৈ আমাৰ ডেকা জোৱানসকল ওলাই আহিছে চাইকেলত উঠি যে আন্দোলন কৰিবলৈ আহিছে আপোনালোকে দেখা পাইছে গড় হত্যা বিৰোধী কৰিবলৈ পুলিচে আগভেটি ধৰিছে এতিয়া কি হয় আমি গম নাপাওঁ জোৱানসকলক ধৰিছে মই আন্দোলনকাৰী গড় হত্যাৰ বিষয়ে মতামত ল'বলৈ আহিছো কেমেৰা পাৰ্চনকে মই দেখাবলৈ লৈছো আপুনি এই গড় হত্যাৰ বিষয়ে কি ক'ব আমাৰ বনমন্ত্ৰীয়ে কি কৰি আছে চৰকাৰে আমাৰ বনমন্ত্ৰীকে নিৰ্দেশ দিছে নিৰ্দেশ দিছে নেকি যে আমাৰ বনমন্ত্ৰী সপ্তাহত এদিনো নাহে আমাৰ এই গড় হত্যা বন্ধ নহয় আমি তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত ৰাখিমে গড় হত্যা বন্ধ কৰক বনমন্ত্ৰী মুৰ্দাবাদ গড় হত্যা বন্ধ কৰক এই পইচা দি চাকৰিটো ললো
এতিয়া এই ৰাতি দেখা নাই টোপনি ক্ষতি কৰি মৰি থাকা এটা যদি চিকাৰী ধৰবা লো প্ৰমোচন হলে ফেচবুক কৰি থাকাতে ভাল আছিল আগৰ দিনত ফেচবুক লাইক কৰা কমেন্ট কৰা এই আজিকালি ডিউটি দেখছি না তিৰিৰ লগত লিলি মে চলছিল না ঠিক আছে সব চাইছা সব স্যার এইবাৰ সব চাইছে না নাই সব চাইছা আৰু উত্তৰ সাইডটো ইবাকে সব ক্লিয়াৰ স্যার ইতে বৰ্তমান আৰু অলপ টাইট কৰবি মোক মন্ত্ৰী মোৰো দে আকে ঘোষ খোৱা চাকৰি এ মন্ত্ৰী দম দিছি এই চাকৰিটো নাখবি চাম দাক স্যার চোন কিবা শুনা পাইছো স্যার ইফালে আছে কবাত কিবা শুমাইছি Same position, same plan, follow me. Charlie, let's go. Let's go. কাম তো অলপ কৰা নাই হা কাম তো অলপ কৰা নাই ক'ত গ'ল করে মারি তোৰ লগত আৰু শুনি আছিল ঐ থাকে 10 কি রাখির বস ফলো মি বস প্রকান্ত কর বস হুন ও এটা উঠে মারবা লাগবো মই বাকে চাই আছো 1 2 3 ফায়ার এই বস কোনি তোৰ মই বছর একদিনে দেখছিল যে এটা মিশন করছিল আর আগে বিষয় দেখায় নাই বছর শুনি নাই তো কথা মই বছর কথা তোৰ মুৰবা ইচ্ছা যদি আগে বিষয় বছর দেখায় নাই মই বস কি কৰা যায় ইনকপো এই কথা এৰে কথা যাতে বাহিৰত না যায় গৰ্বত কৰা মানুহ অসমৰ বৈৰি আজি আমি এটা গড় হত্যাৰ ওপৰত এটা ভিডিঅ' বনালো তাতে চাগে আমাৰ বহুত ভুল ভ্ৰান্তি হ'ল এইবোৰ যাতে ক্ষমা কৰি দিয়ে আৰু সকলোৱে আৰু আমি অসমৰ জাতীয় প্ৰতীক গড় যি হত্যা হৈছে তাৰ বন্ধ কৰাৰ কাৰণে এটা সৰু প্ৰচেষ্টা এটা আমি আৰু কৰিব নোৱাৰো যেখিনি পাৰো আমি এখনে কৰিব গৈছো গতিকে সমূহ অসমবাসী ৰাইজে যাতে আমাক ছাপোৰ্ট কৰে